নমস্কাৰ ৰাইজ, মই টিটৰাজ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ টেক অসমীয়ালৈ। আজি আমি লৈ আহিছোঁ এটি নতুন ফ্ৰেছ টেক নিউজ এপিছড, য'ত আমি গম পাম গৰমা গৰম টেক নিউজ লগতে কিছুমান লিক। আহক ভিডিঅ'টোলৈ আগবাঢ়ো। পোনপ্ৰথমেই আমাৰ হাতত আহি পৰিছে OnePlus 70ৰ এটি লিক, যাৰ দ্বাৰা আমি জানিব পাৰিছোঁ যে OnePlus 70ত আউট অফ দ্য বক্স আমি দেখিবলৈ পাম Android 10। লগতে OnePlus 70ৰ এটি বক্সৰ লিক ফটো আমাৰ ওচৰলৈ আহি পৰিছে। চেমচাঙৰ ফালৰ পৰা ভালেকেইটা নিউজ লগতে লিক আহি পৰিছে আমাৰ হাতত। চেমচাঙে আকৌ লঞ্চ কৰিলে গেলেক্সি ফ'ল্ড। কিছু টেকনিকেল ইছ্যুৰ বাবে ইয়াক পুনৰ লঞ্চ কৰিবলগীয়া হ'ল চেমচাঙে। ইয়াক আপুনি পাব 27 ছেপ্টেম্বৰৰ পৰা US অৰ্থাৎ আমেৰিকাৰ ষ্ট'ৰত, লগতে 1 অক্টোবৰৰ পৰা ভাৰতবৰ্ষত। চেমচাং গেলেক্সি ফ'ল্ড হৈছে এটা ফল্ডিং ফোন, যিটো হৈছে এটা 5G ৰেডি স্মাৰ্টফোন। টেনা চাৰ্টিফিকেশ্যন ছাইডত চেমচাং গেলেক্সি A70sৰ লিক দেখা গৈছে। লিক অনুযায়ী চেমচাং গেলেক্সি A70s চেমচাঙৰ ফালৰ পৰা প্ৰথমটো ফোন, য'ত আপুনি পাব 64 মেগাপিক্সেলৰ প্ৰাইমাৰী কেমেৰা। চেমচাঙে এনাউন্স কৰিব চেমচাং গেলেক্সি A20s, য'ত আপুনি দেখিবলৈ পাব ট্ৰিপল কেমেৰা ছেটআপ, লগতে 4000 mAhৰ পাৱাৰ বেকআপ, লগতে স্নেপড্ৰেগনৰ 450। টেনা চাৰ্টিফিকেশ্যনত আকৌ লিক হৈছে অপ'ৰ তিনিটা ফোন, য'ত এটা পৰিলক্ষিত কৰা হৈছে অপ' ৰেন' এছ, যাৰ লিক অনুযায়ী অপ' ৰেন' এছত আপুনি পাব ছুপাৰ ফাষ্ট চাৰ্জিং টেকনলজি, য'ত থাকিব 65 ৱাটৰ এডাল ছুপাৰ ৱুক চাৰ্জাৰ। ভিভ'ৰ ফালৰ পৰা লঞ্চ কৰা হ'ব এটি নতুন 5G ৰেডি স্মাৰ্টফোন, য'ত পাব আপুনি চেমচাঙৰ Exynos 980 চিপছেট। 980 চিপছেট এটা মিড ৰেঞ্জ চিপছেট, য'ত আছে 5G ৰেডি মডেম। ই বনোৱা হৈছে 8nm টেকনলজিত, য'ত আছে দুটা কটেক্স A77 ক'ৰৰ, লগতে আছে 6টা কটেক্স A55 ক'ৰৰ, আৰু মালিৰ G76 এই চিপছেটত পোৱা যায়। Xiaomiৰ ফালৰ পৰা এটি ডাঙৰ নিউজ। Xiaomiয়ে লঞ্চ কৰিলে Mi Mix Alpha, যিটো এটা লিমিটেড ষ্টক ফোন হ'ব। ইয়াত আপুনি দেখা পাব ইনোভেশ্যন, য'ত আপুনি পাই আছে ছাৰাউণ্ডেড ডিছপ্লে, অৰ্থাৎ ফোনটোৰ চাৰিওপিনে আপুনি দেখা পাব কেৱল ডিছপ্লে, আৰু ইয়াত আছে ট্ৰিপল কেমেৰা ছেটআপ, য'ত আপুনি পাই আছে 108 মেগাপিক্সেলৰ কেমেৰা এটা। হয়, পৃথিৱীৰ এইটো চাগে প্ৰথম ফোন য'ত আপুনি দেখা পাব 108 মেগাপিক্সেলৰ প্ৰাইমাৰী কেমেৰা। এই ফোনটোৰ ওপৰত এটা ডেডিকেটেড ভিডিঅ' আমাৰ চেনেলত আপোনালোকে পাব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো পচন্দ কৰিব। আজিলৈ ইমানতে সামৰিছোঁ। মই টিটৰাজ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। জয় আই অসম।